কবিতাৰ শিৰোনাম অগ্নিদগ্ধ মোৰ হৃদয়, কথা সৌৰভজ্যোতি মুদৈ, আবৃত্তি ধনমণি শইকীয়া। অগ্নিদগ্ধ মোৰ হৃদয় কাৰ বাবে জানানে? তোমাৰ বাবে। তোমাৰ বাবেই অগ্নিদগ্ধ হল মোৰ হৃদয়খন। এখনি বিশাল আকলুৱা হৃদয় পুৰি ছাৰখাৰ কৰি পেলালে। এতিয়া মোৰ হৃদয়ৰ প্ৰখৰ উত্তাপ। কাষেদি নাযাবা তুমি, হয়তো তোমাক গ্ৰাস কৰি পেলাব সেই উত্তপ্ত অনুভূতিৰ শিখাবোৰে। যদি কেতিয়াবা চাব বিচাৰা সেই হৃদয়খনক, আঁতৰৰ পৰাই চাবা ক্ৰমশ কেনেকৈ জাহ যাব ধৰিছে অগ্নিদগ্ধ হৃদয়খন। প্লিজ ওচৰলৈ নাহিবা তুমি আহিলে হয়তো তোমাৰ পৰশত শিখাবোৰ আকৌ উত্তপ্ত হৈ পৰিব। তোমাক দেখিলে হয়তো সিহঁত বাউলী বতাহ হৈ নাচিব। হয়তো শেষত মোৰ হৃদয়খনেই পুৰি ছাৰখাৰ হৈ যাব। তোমাক অনুগ্ৰহ কৰিছো, তুমি আঁতৰি থাকা। অন্ততঃ শীতল কৰক তুমি বিহীন মোৰ অগ্নিদগ্ধ হৃদয়খন।